কৰক তেখেতসকলে বিজেপিক হেঁচা প্ৰয়োগ কৰক BPFৰ লগত চৰকাৰ গঠন কৰে হেঁচা প্ৰয়োগ কৰে না অনুৰোধ কৰে না মৰম কৰে কৰক কাৰণ কোনেনো বাধা দিছে আমিতো বাধা দিয়া নাই ক'লে হাৱাত থাকি ৰাজনীতি কৰিব বিচাৰে বহু বছৰ যি কংগ্ৰেছৰ আচলতে বিটিআৰত কোনো ধৰণৰ গুৰুত্ব নাছিলে মানে যি ৰাইজৰ মানে মতামতত কিন্তু আজি দেখিছোঁ গৌৰৱ গগৈ পুনৰ সভাপতি হৈ কিন্তু আজি তামোলপুৰত তেখেতে কৈছে যে আমি 40টাত 40 আৰু এখন যুঁজ হ'ব নাম কোৱা নাই এখন যুঁজ হ'ব কি ক'ব চাওক ৰাজনৈতিক দলবিলাকতো আৰু ইলেকশ্যন খেলিবলৈতো ৰাজনীতি কৰে আৰু ৰাজনৈতিক দল এটা গঠন কৰি যদি সি ইলেকশ্যনে নেখেলে বা ইলেকশ্যনৰ কাম নকৰে সেইটোতো ৰাজনৈতিক দল হৈ নাথাকিব গতিকে আমাৰ ইয়াত ইলেকশ্যনত কোনোবা এজন নিৰ্দলীয় খেলাজনে কয় মই জিকিম গতিকে ইয়াত এইটো একো ডাঙৰ কথা নহয় কিন্তু বিটিআৰত এটা সময়ত অশান্তি আছিলে আজি শান্তি আহিছে এই সময়ত কোনো সাহস কৰা নাছিলে আজি সাহস কৰিছে মানে এটা কথা প্ৰমাণ হ'ল বিটিআৰত শান্তি আহিছে গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে গণতন্ত্ৰটো শক্তিশালী হৈছে আৰু সেইটো আমি কৰিছোঁ আমাৰ দিনতে হৈছে আগত BPFে কাৰ লগত এলায়েন্সত চৰকাৰ চলাইছিলে আপোনালোকে দেখিছে সেই সময়ত কিন্তু তেনেকুৱা প্ৰক্ৰিয়া শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয়ৰ এটা পৰিৱেশ নাছিলে আজি ধুনীয়া এটা পৰিৱেশ আহিছে গতিকে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত যিসকলে ৰাজনীতি কৰিছে ইহঁতে নিশ্চয় আহিব ফলাফলটো ৰাইজৰ ওচৰত ৰাইজে ভাৰতৰ ডেমক্ৰেচিটো মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হয় গতিকে আজি ভাৰতৰ সকলো ভোটাৰে বুজি পায় কাক ভোট দিব লাগে নালাগে কোনে কি কাম কৰিব নকৰিব আজি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কাম কৰিছে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যদি আমি গোটেই নেতাসকলৰ গ্ৰাফবিলাক চাওঁ আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অৰ্থনীতি যিটো ওপৰত লৈ আহিল আমাৰ GDPটো যিমানখিনি ওপৰত লৈ আহিল অন্তৰ্গাঁথনি যিখিনি নিৰ্মাণ কৰিলে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় গঢ়ি পেলাই এটা শান্তিৰ প্ৰক্ৰিয়া যিটো আৰম্ভ কৰিছিলে এই শান্তিৰ প্ৰক্ৰিয়াটো আজি সফল হোৱা বুলি ক'ব লাগিব কাৰণ এতিয়া ৰাজপথত কোনো আন্দোলন নাই এটা দুটা কিবা ৰাজনীতিক কাৰণত এটা দুটা কিবা তেনেকুৱা পৰিৱেশ আমি দেখিব মাজে মাজে কিন্তু তেনেকুৱা জাতি জনগোষ্ঠীয়ে কাকবা বেয়া পায় দুখ পায় বা বিদ্ৰোহ কৰি পেলাই ৰাজপথৰ আন্দোলন বা কিবা গুলি চালনা তেনেকুৱা পৰিৱেশ নাই গতিকে আজি অসমখন এটা পজিটিভ দিশত গৈ আছে আৰু বিটিআৰ অঞ্চলত আপুনি চাওক 4-4টা বছৰ আমাৰ চৰকাৰ চলিল ইয়াৰ আগত BPFৰ চৰকাৰ আছিলে চ' BPFে যেতিয়া কাৰোবাৰ লগত চৰকাৰ চলিছিলে যদি ইচ্ছা কৰিলে হয় 2005 চনত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন 2010 চনত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন 2015 চনতো আৰু সুযোগ দিছিলে ৰাইজে চৰকাৰ গঠন কৰি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন সমন্বয় কৰিব পাৰিলেহেঁতেন আৰু আজি আমি যেনেকৈ 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ তেখেতসকলেও পাৰিলেহেঁতেন কিন্তু এই কামবিলাক কৰাটো হাগ্ৰামা মহিলাৰ তেখেতৰ টীমৰ মাজত তেখেতৰ যিটো চিন্তা আছিলে ইয়াৰ ভিতৰত নাই গতিকে তেখেতসকলে এই কামটো কৰিব নোৱাৰে আমি কৰি দেখাইছোঁ আজি ৰাইজৰ ওচৰত কাৰণ এই অঞ্চলত 35 লাখ যি জনসাধাৰণ আছে 26টা জনগোষ্ঠী আছে সকলোকে আমি নিজৰ মা বাপ দাদা ভাই সকল বুলি ভাবোঁ নিজৰ পৰিয়াল বুলি ভাবোঁ আৰু তেখেতসকলে অকল ৰাজনীতিৰ কাৰণে এই মানুহবিলাকক ব্যৱহাৰ কৰে গতিকে আজি চাওক বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে তেখেতসকলে ৰাইজক ব্যৱহাৰ কৰি আছে আমি ৰাইজক সেৱা কৰি আছোঁ চৰ্চা চলিছে যে আপোনাৰ প্ৰমোদ বৰাই নহয় হাগ্ৰামা মহিলাৰীহে পৰ্বতজোৰাৰ যে পৰিস্থিতি সেইটো কণ্ট্ৰল কৰিব পাৰিব বিটিআৰৰ এগৰাকী প্ৰাক্তন EM শ্যাম সুন্দৰীয়ে মন্তব্য কৰিছে চাওক এতিয়া তাতে যাই কোনে গৈ আছে তাত যিটো মই এই মানুহবিলাকৰ নামেই নলওঁ মই যি মানুহ গৈছে চামচুন্দিয়ে যাই চাওক তাতে জুইটো কোনে জ্বলাই আছে এইটো আমি চাই আছোঁ কোনে পেট্ৰল মানুহৰ সজা মানুহক সাধাৰণ মানুহক গাত পেট্ৰল ঢালি ল'বলৈ কোনে শিকাইছে কোনে প্ৰৰোচনা কৰিছে এইবিলাকতো চাই আছে প্ৰশাসনো দেখা পাই আছে গতিকে চামচুন্দি ডাঙৰীয়াই তাতে যাই চাওক দৈনন্দিন কোকৰাঝাৰৰ পৰা কোনে গৈ আছে মিডিয়াত কোনে বাইট দি আছে ৰাইজক কোনে প্ৰভোগ কৰি আছে সেই অঞ্চলৰ ৰাইজক কোনে প্ৰভোগ কৰিলে আজি 4বাৰকৈ মেপটো চেঞ্জ কৰা হ'ল ৰাইজৰ তাতে কোনো ৰাইজৰ মাটি লৈ পেলাই তাতে কোনো ধৰণৰ ময়ো এজন বড়ো ল'ৰা হয় ময়ো সংগ্ৰাম কৰা হয় 29 বছৰ সংগ্ৰাম কৰিছোঁ আৰু জাতীয় সংগ্ৰাম কৰি আহিছোঁ গতিকে আজি কোনোবা এটা বড়ো মানুহ বা অইন জনগোষ্ঠীয়ে হওক আজি আপোনালোকে 4-4টা বছৰত কোনোবা এটা জনগোষ্ঠীৰ 1 বিঘা মাটি এনক্ৰ'চ কৰা দেখিছে নেকি কি কয় এভিকশ্যন কৰা দেখিছে নেকি কোনোবা মানুহৰ কিবা এটা ক্ষতি কৰা আমাক দেখিছে নেকি
গতিকে আজি তেখেতসকলে বিভিন্ন কথা ক'ব পাৰে আমি ৰাইজৰ লগত থাকি কি কৰিব লাগে সেইটো আমি জানো কিন্তু পৰ্বতজোৰাৰ যিটো কাণ্ড তাত কোনে কি কৰি আছে এইটো জল পট ওলাই আছে তাত তেখেতসকলে কিবা কিবি মন্তব্য কৰি ৰাজনীতিক ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰি একো লাভ নাই ছ'চিয়েল মিডিয়াত তেখেতসকলে দি আছে চবৰে মুখখন ওলাই আছে তাত কাৰ মুখ ওলাই আছে সদায় এইটো চবেই দেখা পাই আছে গতিকে তাত যদি খাপ হৈ খুটাই বেজ হৈ জাৰিব বিচাৰে তাত যদি কিবা বেলেগ নাটক কৰিব বিচাৰে সেইটোতো চবেই জানিব ৰাইজে তেওঁ কৈছে যে পৰ্বতজোৰা যি ঘটনা সেই ঘটনা আমাৰ বাবে এটা প্লাছ পইণ্ট হ'ব আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত মানে যি বিজেপিৰ যি নেতাই জয়ন্ত মল্লপুৰাই লগ ধৰিছে তাৰপিছত যদি পৰিস্থিতি সাম কাটে তেনেহ'লে পৰৱৰ্তী সময়ত বিজেপিৰ সৈতে আমি চৰকাৰ গঠনত হেঁচা প্ৰয়োগ কৰিব পাৰিম বুলি কৈছে কৰক তেখেতসকলে বিজেপিক হেঁচা প্ৰয়োগ কৰক BPFৰ লগত চৰকাৰ গঠন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে না অনুৰোধ কৰে না মৰম কৰে কৰক কাৰণ কোনেনো বাধা দিছে আমিতো বাধা দিয়া নাই তো গতিকে এইটো যদি সপোন লৈ তেখেতসকলে কাম কৰিছে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ প্ৰতি যদি দায়বদ্ধ নাই চামচুন্দি বা তেখেতসকলৰ আজি যদি ইয়াৰ আপোনাৰ 5 নয়ৰ ৰাইজৰ লগত তেখেতৰ যদি কোনো দায়বদ্ধতা নাই তেখেতে অকল বিজেপিক হেঁচা প্ৰয়োগ কৰি চৰকাৰ বনোৱাৰ কথা ভাবি আছে এইটো তেখেতসকলৰ ৰাজনীতি কৌশল আমিতো বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে কাম কৰি আছোঁ বিজেপিৰ লগত কেন্দ্ৰীয়ত আমি চৰকাৰ বনাইছোঁ ৰাজ্যত চৰকাৰ বনাইছোঁ আৰু শান্তি ঘূৰাই আনিছোঁ গতিকে আমাৰ কথাটো আমি জানো গতিকে চামচুন্দি ডাঙৰীয়াই কি ভাবিছে আকাশত কিবা চাং পাতিছে না কিবা সপোন দেখিছে এইটো তেখেতসকলৰ কথা আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ কাম কৰিম আৰু বড়োলেণ্ডৰ কোনো জনগোষ্ঠী 26টা জনগোষ্ঠী বড়ো হওক আদিবাসী গোৰ্খা ৰাজবংশী অসমীয়া মাইনৰিটি যিমান জনগোষ্ঠী আছে কোনো এটা জনগোষ্ঠীৰ 1 ইঞ্চিত ক্ষতি হোৱা আমি কাম কৰা নাই তেখেতসকলৰ চৰকাৰৰ দিনত 2008ত সংঘাত হৈছিলে 2012ত সংঘাত হৈছিলে বিভিন্ন সময়ত মৰি হিংসা হৈছিলে কিমানবাৰ আমাৰ এই 5 নং চেৰপাঙতে কিমানবাৰ ঘটনা হৈছে তেখেতসকলৰ চৰকাৰৰ দিনত হোৱা নাই নেকি আমিতো বহুতবাৰ দেখিছোঁ বহুতবাৰ ঘটনা হৈছে তাতে তো আজি আমাৰ দিনত কিয় হোৱা নাই চামচুন্দি ডাঙৰীয়াই যদি কৰিব বিচাৰিছে বেলেগ কথা আমাৰ দিনততো 5 নং চেৰপাঙত এটাও ঘটনা হোৱা নাই সিদিনা এটা মাটি য'ত এটা প্ৰজেক্ট গৈ আছিলে সিটোকে ইহঁতে মানে একদম এছেম্বলিলৈকে MLA কৈ দিলে সিটো মানে কাৰোবাৰ মাটি লৈছে বুলি পিছত এইটো প্ৰুফ হৈ গ'ল এইটো কাৰো মাটি নাই চ' তেখেতসকলৰ যে লেভেল অফ থিংকিং আৰু লেভেল অফ পলিটিক্স সেইটো মানে কোনো মূল্য নাই ইয়াত কোনো ভেলু নাই আৰু তেখেতসকলে হাৱাত থাকি ৰাজনীতি কৰিব বিচাৰে